এছ সাপোৰ্টৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল। আৰু এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজত। আজিৰ ভিডিঅ'টো হৈছে চৰকাৰী 2022 লেট্ৰিনৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু এই আবেদন প্ৰক্ৰিয়া যদি আপুনি অনলাইন যোগে কৰে আপোনাৰ মোবাইলৰ সহায়ত, তো আপুনি কেনেকৈ কৰিব আজিৰ ভিডিঅ'টোত সবিশেষ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। চ' বন্ধুসকল, এই আবেদন কৰিলে আপুনি আপোনাৰ একাউণ্টত লাভ কৰিব 15,000কৈ টকা। আৰু এই একাউণ্ট আপুনি আপোনাৰ মোবাইল যোগে অনলাইন কৰিব লাগিব, আপোনাৰ সকলো ডিটেইলছ ফিল কৰিব লাগিব। চ' বন্ধুসকল, ভিডিঅ'ৰ আগতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনত টিপি অল অপশ্যনত ক্লিক কৰি দিব। চ' এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, আপুনি এইটোত ক্লিক কৰি এই ৱেবছাইটটোত আহিব পাৰিব। নহ'লে আপুনি গুগলৰ ছাৰ্চ বাৰত লিখিব স্বচ্ছ ভাৰত মিছন .gov.in। চ' আপুনি এইটো লিংকত আহিব পাৰিব। অহাৰ পাছত ইয়াত আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিব। চ' বন্ধুসকল, স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত চাওক দিয়া আছে MIS। চ' তাৰ কাষত দিয়া আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL। চ' আপুনি এইটোত ক্লিক কৰিব। আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খুলি আহিব। ইয়াত চাওক দিয়া আছে ৰেজিষ্ট্ৰেশ্যন মোবাইল নং এজ পাছৱাৰ্ড। চ' প্ৰথমতে বন্ধুসকল আপুনি পাছৱাৰ্ড ক্ৰিয়েট কৰিব লাগিব, লগিং ID। তাত চাওক দিয়া আছে ওপৰত চিটিজেন ৰেজিষ্ট্ৰেশ্যন। চ' আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। ইয়াত প্ৰথমতে আপুনি মোবাইল নম্বৰ, দ্বিতীয় নম্বৰ অপশ্যনত দিয়া আছে নেম অফ চিটিজেন। চ' আপোনাৰ নামটো ইয়াত আপুনি লিখিব। তাৰ পাছত দিয়া আছে চিলেক্ট জেণ্ডাৰ। চ' ইয়াত আপোনাৰ জেণ্ডাৰ আপুনি চিলেক্ট কৰিব। ইয়াত আপুনি এড্ৰেছ ফিল কৰিব লাগিব। তাৰ পাছত ইয়াত চাওক দিয়া আছে চিলেক্ট ষ্টেট। ইয়াৰ পৰা আপুনি আপোনাৰ ষ্টেট চিলেক্ট কৰিব লাগিব। তাৰ পাছত একেবাৰে শেষত দিয়া আছে কেপচাৰ কোড। আপুনি ইণ্টাৰ কেপচাৰ কোডটো বহুৱাই ল'ব। চ' আপুনি কেপচাৰটো ফিল কৰাৰ পাছত তলত দিয়া ছাবমিট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত চাওক ইউ আৰ হেভ ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন। চ' আপুনি অ'কেত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি বেকত আহিব। ইয়াত আপুনি লগিঙত ক্লিক কৰিব। চ' তাৰ পাছত আপুনি ইণ্টাৰ মোবাইল নম্বৰত আপোনাৰ যিটো আপুনি মোবাইল নম্বৰ ইণ্টাৰ কৰিছে এই মোবাইল নম্বৰটো ইয়াত দিব লাগিব। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো মোবাইল নম্বৰ ইউজ কৰিছিলে, চ' আপুনি ইয়াত মোবাইল নম্বৰটো সঠিকভাৱে বহুৱাই ল'ব। বহুৱাৰ পাছত ইয়াত পাছৱাৰ্ডত আপুনি মোবাইল নম্বৰৰ শেষৰ 4টা যিটো সংখ্যা আহে আপোনাৰ মোবাইল নম্বৰ, চ' আপুনি শেষৰ 4টা পাছৱাৰ্ড যোগে ইউজ কৰিব। তাৰ পাছত ইয়াত চাওক দিয়া আছে কেপচাৰ ছিকিউৰিটি কোড। চ' আপুনি ইয়াত কেপচাৰ ছিকিউৰিটি কোডটো বহুৱাই ল'ব। বহুৱাৰ পাছত ইয়াত চাইন ইনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকৈ এখন পেজ খোল খাব। চ' ইয়াত আপুনি এটা পাছৱাৰ্ড ক্ৰিয়েট কৰিব লাগিব। প্ৰথমতে দিয়া আছে অল্ড পাছৱাৰ্ড, নিউ পাছৱাৰ্ড, আৰু 3 নম্বৰ অপশ্যনত দিয়া আছে কনফাৰ্ম পাছৱাৰ্ড। চ' প্ৰথমতে বন্ধুসকল আপুনি যিটো পাছৱাৰ্ড আপোনাৰ মোবাইল নম্বৰৰ শেষৰ 4টা ইউজ কৰিছিলে, আপুনি অল্ড পাছৱাৰ্ডত পাছৱাৰ্ডটো বহুৱাই ল'ব। চ' ইয়াত আপুনি নতুন পাছৱাৰ্ড দিব লাগিব। আপোনাৰ পাছৱাৰ্ডটো কেনেকুৱা দিব ইয়াত চাওক মোবাইলৰ স্ক্ৰীণত দিয়া আছে, ঠিক এনেদৰে আপুনি দিব লাগিব। চ' তাৰ পাছত আপুনি চেঞ্জ পাছৱাৰ্ডত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি হোম ক্লিক কৰিব। চ' বন্ধুসকল, এনেকুৱা আপোনাৰ আইডিটো ক্ৰিয়েট হৈ যাব। তাৰ পাছত আপুনি কাষত দিয়া 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত চাওক নিউ এপ্লিকেশ্যন, আপুনি নিউ এপ্লিকেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত IHHL এপ্লিকেশ্যন ফৰ্ম অ'পেন হৈ যাব। ইয়াত আপুনি চিলেক্ট কৰিব লাগিব ষ্টেট। চ' ষ্টেট নেমটো চিলেক্ট কৰা আছে। দ্বিতীয় নম্বৰৰ ডিষ্ট্ৰিক্ট নেম, ব্লক নেম, আপুনি প্ৰথম অপশ্যনত আপোনাৰ গ্ৰাম পঞ্চায়ত আৰু আপোনাৰ ভিলেজ নেমটো চিলেক্ট কৰি ল'ব। দ্বিতীয় যিটো অপশ্যন দিয়া আছে, চ' ইয়াত চাওক দিয়া আছে নেম অফ দ্য এপ্লিকেণ্ট এজ আধাৰ কাৰ্ড। চ' ইয়াত আপুনি প্ৰথম অপশ্যনত আপুনি আধাৰ কাৰ্ডৰ যিটো নাম হয় আপুনি আধাৰ কাৰ্ডৰ নামটো ইয়াত লিখিব। দ্বিতীয় অপশ্যনত ইয়াত আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত ইয়াত চাওক দিয়া আছে ভেৰিফাই আধাৰ নং। চ' ইয়াত আপুনি ক্লিক কৰি আপোনাৰ আধাৰ কাৰ্ডখন ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ পাছত ইয়াত চাওক ফাদাৰ এণ্ড হাজবেণ্ড নেম। চ' ইয়াত আপুনি আপোনাৰ ফাদাৰৰ নাম অৰ্থাৎ আপোনাৰ পিতাৰ নাম লিখিব। দ্বিতীয় নম্বৰ অপশ্যন দিয়া আছে চাওক চিলেক্ট, আপুনি চিলেক্টত ক্লিক কৰি আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব। চ' ইয়াত চাওক দিয়া আছে চিলেক্ট কেটেগৰী। চ' ইয়াত আপোনাৰ APL নে BPL হয় আপুনি চিলেক্ট কৰিব। তৃতীয় নম্বৰত দিয়া আছে ছাবডিভিশ্যন কেটেগৰী। চ' ইয়াত আপোনাৰ ছাবডিভিশ্যন কেটেগৰীটো আপুনি চিলেক্ট কৰিব। চ' ইয়াত চতুৰ্থত যিটো অপশ্যন দিয়া আছে কাৰ্ড ট্ৰাইব। চ' ইয়াত আপুনি আপোনাৰ কাৰ্ড ট্ৰাইবটো চিলেক্ট কৰিব। চ' বন্ধুসকল, ইয়াত চাওক দিয়া আছে বেংক একাউণ্ট ডিটেইলছ, চি বেংক একাউণ্ট ডিটেইলছ। ইয়াত প্ৰথমতে IFC কোড, ইয়াত আপোনাৰ বেংকৰ IFC কোড আপুনি টাইপিং কৰিব। চ' ইয়াত আপোনাৰ বেংকৰ IFC কোড আপুনি টাইপিং কৰিব। টাইপিং কৰাৰ পাছত ইয়াত চাওক দিয়া আছে ব্ৰাঞ্চ
অফ দ্য নেম বেংক। চ' ইয়াত বেংক এড্ৰেছ, ইয়াত আপুনি ক্লিক কৰি আপোনাৰ বেংক এড্ৰেছ আপুনি লিখি ল'ব। তাৰ পাছত দিয়া আছে বেংক ষ্টেট, বেংক ডিষ্ট্ৰিক্ট, একাউণ্ট নম্বৰ। চ' ইয়াত আপুনি IFC কোড লিখাৰ পাছত আপোনাৰ বেংকৰ সমূহ ডিটেইলছ ফিল হৈ যাব। অকল আপুনি একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ দিব লাগিব। দিয়াৰ পাছত ইয়াত চাওক দিয়া আছে একেবাৰে তলত চুজ ফাইল। চ' আপুনি চুজ ফাইলত ক্লিক কৰি আপোনাৰ বেংকৰ হোম যিখন পেজ হয় বেংক পাছবুকৰ এইখন আপলোড কৰিব লাগিব। PDF, JPG, PNG। চ' আপুনি PDF ফাইলত আপলোড কৰিব লাগিব আৰু আপোনাৰ ডকুমেণ্টৰ MB হ'ব লাগিব 200 KB। চ' আপুনি আপলোড কৰাৰ পাছত তলত দিয়া এপ্লাইত ক্লিক কৰিব। চ' বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।